গৰম দিনত অসমত পোৱা বতৰৰ ফলৰ ভিতৰত মোৰ এবিধ প্ৰিয় ফল হৈছে আনাৰস। আৰু ঠাণ্ডাৰ দিনতো যেতিয়া আনাৰসটো আনএভেইলেবল হৈ যায় তেতিয়াও যাতে আমি অলপমান আনাৰসৰ টেষ্ট ল'ব পাৰোঁ তাৰ বাবে ভাবিলোঁ আজি এটা আনাৰসৰ জেমৰ ৰেচিপি বনোৱা যাওক। তাৰ বাবে আমাক লাগিব এটা আনাৰস। তাৰপাছত আনাৰসটো ধুনীয়াকৈ ধুই মেলি চাফা কৰি এটাও যাতে ক'লা নাথাকে তেনেকুৱা ধৰণে চাফা কৰি ল'লোঁ। আৰু তাৰপাছত সৰু সৰু পিচ কৰি আনাৰসটো কাটি ল'লোঁ যাতে আমাক গ্ৰাইণ্ড কৰিবলৈ সুবিধা হয়। তাৰপাছত গ্ৰাইণ্ডাৰত আনাৰসখিনি দি আমি তাৰ জুচটো বনাই ল'লোঁ। আৰু আনাৰসৰ লগতে তাক আমাৰ লাগিব মিঠৈ, অকণমান নিমখ আৰু কেইটামান ইলাচি। তাৰপাছত এখন পেন লৈ আমি যিখিনি আনাৰস গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেইখিনিও দিলোঁ আৰু তাৰপাছত একেলগে আমি মিঠৈখিনিও এড কৰি দিলোঁ। তাৰপাছত আমি গেছত বহাই লৈ পেলাই আমি তাক লৰাই থাকিব লাগিব আৰু গেছটো সদায় মিডিয়াম কৰি ৰাখিব লাগিব। তাৰপাছত আমি যিখিনি নিমখ আৰু এলাচি থৈছিলোঁ সেইখিনিও আমি তাত এড কৰি দিলোঁ। আমি ইমানখিনি সময়লৈ লৰাব লাগিব যাতে তাৰ কালাৰটো চেঞ্জ হৈ যায়। দেখিছেনে? এনেকুৱা ধৰণৰ যেতিয়া কালাৰ হ'ব তেতিয়া আমি গেছটো নমাই থ'ম। তাৰ আগতে আমি চেক কৰি ল'ব লাগিব যে আমাৰ এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হৈছেনে নাই। আৰু এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে আমি গেছটো নমাই থ'ম আৰু ঠাণ্ডা হোৱালৈকে আমি কেৰাহীতে অলপ সময় লৰাই থাকিম। কাৰণ যদি আমি গেছটো দি থওঁ তেতিয়া সেইটো টান হৈ যোৱাৰ চান্স থাকে। গতিকে আকৌ এবাৰ আমি চেক কৰিম যাতে কেনেকুৱা হৈছে। আৰু এখন প্লেট লৈ আকৌ মই চেক কৰি চালোঁ অথনিতকৈ অলপমান এইটো টান হৈছে। আৰু এনেকৈ ধৰণৰ হোৱাৰ পাছত আমি ঠাণ্ডা হোৱালৈকে থৈ এটা গ্লাছৰ বটলত আমি ভৰাই ৰাখিম।